মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ যেতিয়া ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ গতিকে আজি ঘৰত অকলে দিনটো কি কৰোঁ কি নকৰোঁ আজি দিনটো সময়খিনি আপোনালোকৰ লগতে দিম বুলি ভাবিছোঁ তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব এতিয়া 10 বাজি গৈছে মই সকলোকে খুৱাই বোৱাই আজৰি হ'লোঁ ভাগে ভাগে সকলো ওলাইও গ'ল তো এতিয়া মই কাম কেইটামান উলিয়াই লৈছোঁ কামকেইটা কৰি লওঁ বিশেষকৈ মোৰ ৰুমটো কাপোৰ একদম য'ত ত'ত পৰি আছে বহুত দিন ঠিক কৰা হোৱা নাছিলে আজি কাপোৰখিনি জাপি এতিয়া এইখিনি সাৰি মচি লওঁ আৰু তাতে এইকেইদিন ডাৱৰীয়াকৈ গুচি গৈছে ইমান বৰষুণ দিছে বোকা হৈ গৈছে একেবাৰে আজি সেই বতৰটো মুকলি কৰিছিলে ৰ'দ দিব বুলি ভাবিছিলোঁ কিন্তু নাই এতিয়া সেই গুমা কৰিছে হয়তো আকৌ বৰষুণেই দিব চাগে তো চাই থাকক ভিডিঅ'টো শেষলৈকে এইবোৰ কাপোৰ জাপিলোঁ এইবোৰ দেখিছে নহয় বৰষুণৰ বতৰত কাপোৰ নুশুকোৱা হৈছে কি কৰিছোঁ এইবোৰ মেচিনত শুকুৱালেও সম্পূৰ্ণকৈ নুশুকাই মেচিনত শুকুৱাই মেলিও আকৌ ফেনত শুকুৱাবলগীয়া হৈছে আৰু ডাৱৰীয়া বতৰ হ'লে সেইটোৱে দিগদাৰ কাপোৰ নুশুকায় সেইবোৰ সেইফালে জাপি মেলি এতিয়া তলৰ ফ্ল'ৰটো লেতেৰা হৈ আছে সেইখিনি সাৰোঁ মচোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কামবিলাক শেষ কৰি খাই মেলি আজৰি হৈ এতিয়া বৰমা আহিছে বৰমাৰ লগত বহিছোঁ অলপ আপোনালোককো দেখাম বৰমাক বৰমা আহিছে বৰমাই বোলে কিতাপ পঢ়িছে ঘৰত অকলে আছিলোঁ বৰমা আহিলে ভালেই হ'ল লগ এটা পালোঁ কথাকে মহলা মাৰি আছে এতিয়া দুইজনীয়ে বৰমাই এতিয়া বিয়া নামকে গায় নে আই নামকে গায় নে কিবা এটা গাই শুনাব আৰু এতিয়া বৰমাই বিয়া নামকে এটা গাব বোলে বৰমাও কিবা এটা গাই দিয়ক আৰু কি গাব বিয়া নামকে গায় ন পাহৰিছোঁ বিয়া নাম বাবা ভাল লাগিলে দেই বৰমা ভাল লাগিলে আপোনালোকে ক'ব দেই আপোনালোকে ক'ব বৰমা বিয়া নাম কেনেকুৱা লাগিলে কমেণ্টত জনাব বৰমাই আৰু গাব বৰমাই মই দুজনীয়ে দোকানলৈ আহি আছোঁ বৰমাহঁতৰ দোকানলৈ বৰষুণ দি একেবাৰে অৱস্থা বেয়া কৰি দিছে ওলাব নোৱাৰা চবফালে পানী বোকা আমনি লাগিছে গান বৰমা বোকা বৰষুণ এইবাৰ আপোনালোকক মই দেখাই আছোঁ সৰু বৰমাক আমাৰ সৰু বৰমাই কিবা কিবি ক'ব গাব সৰু বৰমাই বহুত ধুনীয়া গায় নহয় এইফালে দোকানত চুনু আছে স্কুলত আহিছে পৰীক্ষা কেনেকুৱা হ'ল আলি উঠিলোঁ আমাৰ ৰাস্তাটো কিমান দীঘল পাতিছোঁ বৰমা এই বৰমা কহো বৰমা বৰমাই কি কৈছে বিস্কুট পতাইছোঁ গাখীৰ খাই আছে চুনু স্কুলৰ পৰা আহি কাপোৰ খোলাই নাই এজনী মোবাইল লৈ আছে বাইদেউ এয়া হেৰি আৰু এটা
এইখিনি বিস্কুট উলিয়াই আনিছে দেই বমাই, এইখিনি বিস্কুট। এইখিনি বিস্কুট আৰু চানা বনাব লাগিব আৰু অলপ পিছত খাবলৈ। দোকানলৈ গ'লোঁ, গৈ তাত ডাঙৰ বোমা সৰু বোমা গোটেইবোৰৰ লগতে চাহ খালোঁ। চাহ খাই মেলি এয়া ঘৰ আহি গ'লোঁ। আহোঁতে ভিডিঅ' অকণমান শুম, জিৰাম, ভিডিঅ' এডিটিঙৰ কাম আছে, এডিটিং অলপ কৰিম। বতৰটো ডাৱৰীয়া যদিও, বৰষুণ দিছে যদিও কিবা গুপ গুপকৈ গৰম এটা উঠি আছে। ফেন লগাই লৈছোঁ, মাতটো শব্দ এটা শুনিবও পাৰে। সেয়াই আৰু অলপ পিছত আপোনালোকক লগ পাম। এওঁলৈ ফোন কৰিছিলোঁ, সোনকালে গুচি আহিবলৈ কৈছোঁ, হয়তো সোনকালে গুচি আহিবও পাৰে। এতিয়া অলপ জিৰাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। বাই বাই। অলপ দেৰি জিৰালোঁ, জিৰাই মেলি ভিডিঅ' এডিটিং কৰিবলৈ আছিলে, ভিডিঅ' এডিটিং কৰিলোঁ। কৰি পেলাই কিবা এটা খাব মন গ'ল, তাতে ডাৱৰীয়া বতৰ। বৌমাহঁতৰ দোকানৰ পৰাই গৈ মই, বৌমাহঁতৰ দোকানত কেঁচা চানা বিকে, তাৰ পৰাই মই কেঁচা চানা অলপ আনিলোঁ, জ্বলা দি পূৰা। এতিয়া তাকে উঠি খাবলৈ লৈছোঁ। ডাৱৰীয়া বতৰ যিহেতু জ্বলা খাব মন যায়, নহয় জানো? আপোনালোকৰ মন যায়নে বাৰু? মোৰ কিন্তু বিৰাট জ্বলা জাতীয় বস্তু খাবলৈ মন যায়, পকৰি হওক বা বেলেগ কিবা হওক। মজা, টেঙাও দিয়া আছে ইয়াত, নেমু। তো ফ্ৰেণ্ডছ, খাই লওঁ। অলপ দেৰি পিছত এওঁ আহি পাবহিয়ে চাগে। ডাৱৰীয়া বতৰৰ কাৰণে এইকেইদিন তেওঁৰ কাম হোৱা নাই, সোনকালে গুচি আহিছে। তো এওঁ অহাৰ পিছত আকৌ আপোনালোকৰ লগত লগ পাই আছোঁ। তো বাই বাই। এয়া এখেত আহি পালেহি। এফালে এওঁক দিছোঁ ৰুটি খাবলৈ দিছোঁ, এইফালে মই লৈছোঁ চেনীৰ লগত, আৰু এওঁ আনিছে মোলৈ আইচক্ৰীম। মোলৈ আনিছা নেকি? বা মজা। কেনেকুৱা? ভাল। গুড মৰ্ণিং। আজি ব্লগটো মৰ্ণিঙতে ষ্টাৰ্ট কৰিলোঁ, কাৰণ কালি ব্লগটো সামৰণি মৰা নহ'ল যিহেতু। আজি সেইকাৰণে মৰ্ণিঙতে ষ্টাৰ্ট কৰি দিছোঁ। 7 বাজি গ'ল, ময়ো গা পা ধুই ৰেডি হৈ এতিয়া বৰ্তমান পাকঘৰত সোমালোঁ। প্ৰথমতে মই কিবা এটা খাই লওঁ, খাই পেলাই মই খানা বনোৱাত লাগি যাম। এয়া মই মোৰ চাহ ৰুমলৈকে লৈ আহিছোঁ, পাকঘৰত তেওঁক ভাত দি থৈ আহিছোঁ, ভাত খাই আছে। মই চাহ নহয় আচলতে হৰলিক্স, মই এইটো হৰলিক্সে খাওঁ। তো এতিয়া খাই লওঁ, খাই কামত ধৰিম মানে আমালৈ চব্জি বনাম। তো কি বনাওঁ আপোনালোকক দেখাম বাৰু। ৰাতিপুৱা পাকঘৰত সোমাই দেখিলোঁ কচু আছে। কচুখিনি দেখি ভাবিলোঁ দাইলে বনাওঁ নে কি বনাওঁ, তাৰপিছত মনত পৰিলে মই কচু পিটিকাকৈ বনাওঁ। তো ভাবিলোঁ বোলো কচু পিটিকানো কেনেকৈ বনাওঁ, তাকে এনেকৈ কচু পিটিকা বনাই খাই পাইছেনে কমেণ্ট কৰি জনাবচোন। মই পিটিকা কৰি খাই ভালেই পাওঁ। তো বইল কৰি লওঁ, বইল কৰি পিটিকা কৰোঁতে নেমু চেমু চেপি দিওঁ, দেখাইছোঁ ভিডিঅ'টোত। আপোনালোকে খাই চাবচোন তেনেকৈ, যদি খোৱা নাই কেনেকুৱা লাগে জনাব। তো ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া প্ৰথমতে মই এখন কেৰাহীত গুচাই ধুই থোৱা কচুখিনি দি দিছোঁ। তাত ইচ্ছা কৰিলে বিলাহী দিবও পাৰে বা নিদিলেও হয়, মই কিন্তু
বিলাহী আনি থোৱা আছিল কাৰণে দি দিছোঁ। তাৰপিছত তাত জলকীয়া কেইটামানো দি দিছোঁ। জলকীয়া কেইটামান দি দিছোঁ, দি লৈ তাত গুচাই থোৱা নহৰু কেইফুটামান দি দিছোঁ। এই সকলোখিনি একলগ কৰি মই ইয়াত পানী অলপ দি উতলিব দিম। উতলি একেবাৰে পানীখিনি শুকাই যাব দিম। এয়া দেখিছেনে, গোটেইখিনি মিক্স কৰিলোঁ। মিক্স কৰি হোৱাৰ পিছত ইয়াত নিমখ অলপো দিম, নহ'লে পিটিকোতে নিমখ দিলেও হয়। ইয়াত মই নিমখ দি অলপ বইল হ'ব দিম। গৰম পানী অলপ দি দিছোঁ, তেতিয়া সোনকালে উতলিব। পানীখিনি উতলি একেবাৰে শুকাই যাব দিম। গেছত বহাই দিলোঁ। এইখিনি পানী একেবাৰে শুকাব লাগিব। ইয়াত দেখিছেনে, একেবাৰে শুকাই গ'ল। একেবাৰে শুকাই গ'ল উতলি উতলি। এতিয়া এইখিনি মই এখন প্লেটত বা বাতি এটাত কেৰাহীৰ পৰা কাঢ়ি ল'ম। একেবাৰে শুকাই যোৱা। ধুনীয়াকৈ হৈছিলে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া এইখিনি মই এখন প্লেটত নমাই ল'লোঁ। এয়া পিঁয়াজ কাটি ল'লোঁ, আদা কাটি ল'লোঁ, তাৰ নেমু অকণমানো কাটি লৈছোঁ। পিঁয়াজখিনি দি দিছোঁ, আদা অলপ দি দিছোঁ। আদা বেছি নাই দিয়া, অলপ আৰু। তাৰপৰা নেমুকণ মই চেপি দিম। বিলাহী, নেমু দিলে বিলাহী নিদিলেও হয়, মই হ'লেও দুইটাই দি দিছোঁ আৰু। এতিয়া গোটেইখিনি মিক্স কৰি পিটিকা বনাম। তো চাই থাকক। আপোনালোকেও এনেকৈ বনাই খাবচোন যদি খোৱা নাই। খাই লৈ কেনেকুৱা লাগিলে মোক জনাব। এয়া দেখিছেনে, এনেকুৱা ধুনীয়া দেখিছে। খাই চালেতো আৰু টেষ্টি লাগিব। আপোনালোকেও এনেকৈ বনাই খাই চাব। আচলতে পাতত দিও কিছুমানে পিটিকে, কিন্তু মই ইয়াত পাতত দিবলৈ জুই লগাবলৈ টান পালোঁ। সেইকাৰণে বইল কৰিয়ে পিটিকি খাওঁ বুলি ভাবিলোঁ। মিঠাতেল অকণমান দি দিছোঁ। এতিয়া গোটেইখিনি পিটিকা কৰিলোঁ। এইখিনি হৈ গ'ল পিটিকা, আৰু আমি এতিয়া এইখিনি টেষ্ট কৰিম ভাতৰ লগত। তো ফ্ৰেণ্ডছ, মই কচু পিটিকা বনাই থৈ আহিছোঁ। বনাই এতিয়া একেবাৰে ৰ'বই নোৱাৰিছোঁ, সোনকালে গৰমে গৰমে ভাতকেইটা খাই লওঁ। তো আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আজিলৈ বাই বাই।